হাৰিভাঙ্গা সামূহিক ভৱনত এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত। বৰপেটা লোকসভা প্ৰবাস যোজনা টিহু সমষ্টিৰ প্ৰবাস যোজনাৰ আহ্বায়কৰ দায়িত্বত থকা তথা বিজেপি অসম প্ৰদেশৰ জ্যেষ্ঠ নেতা ডক্টৰ বিজয় কুমাৰ গুপ্তা উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টি টিহু মণ্ডল সমিতি আৰু সমূহ মৰ্চা সমিতিৰ মাজত আজি ভাৰতীয় জনতা পাৰ্টি টিহু মণ্ডলৰ সন্মানীয় সভাপতি জ্যোতিষ শৰ্মা ডাঙৰীয়াৰ সঞ্চালনাত হাৰিভাঙ্গা সামূহিক ভৱনত এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাখনত উপস্থিত থাকে মাননীয় বিজয় কুমাৰ গুপ্তা ডাঙৰীয়াৰ লগতে নলবাৰী জিলাৰ উপ সভাপতিদ্বয় দুলাল চন্দ্ৰ দাস ডাঙৰীয়া আৰু মোহিনী ডেকা ডাঙৰীয়ানী, মধুপুৰ মণ্ডলৰ সন্মানীয় সভাপতি অশোক দত্ত, পশ্চিম নলবাৰী মণ্ডলৰ সন্মানীয় সভাপতি শচীন শৰ্মা, টিহু পৌৰসভাৰ পৌৰপতি তথা টিহু মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী হিমানী মজুমদাৰ, বৰপেটা লোকসভাৰ টিহু সমষ্টিৰ সহ সংযোজকৰ দায়িত্বত থকা ৰবীন দেৱ শৰ্মা, নলবাৰী জিলাৰ সামাজিক মাধ্যমৰ আহ্বায়ক পাৰ্থৰ প্ৰতিম তালুকদাৰ, মণ্ডল বিষয়ববীয়াসকল, সমূহ মণ্ডল মৰ্চাৰ বিষয়ববীয়া, টিহু পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ, পঞ্চায়ত প্ৰতিনিধি। আনহাতে উক্ত সাংগঠনিক সভাত বিজেপিৰ জ্যেষ্ঠ নেতাজনে অসমৰ লোকসভাৰ 14টা চিটত 12টাই বিজেপি মিত্ৰজোঁটে লাভ কৰিব বুলি ভাষণ প্ৰসংগত কয়। আনহাতে সভাৰ অন্তত বহুকেইটা মন্তব্য আগবঢ়াই সংবাদ মাধ্যমৰ আগত। বৰ্তমান দলৰ নপুৰণি সংঘাত নাই, বিজেপি দলত যোগদান কৰাৰ লগে লগেই সকলো সমৰ্পিত কাৰ্যকৰ্তা। আমাৰ মিত্ৰতা অগপ আৰু UPPLৰ লগত, আন কোনো দলৰ লগত আমাৰ মিত্ৰতা নাই। সংখ্যা যিমানেই নহওক কিয় আমাৰ লক্ষ্য 12টাই। আমাৰ কোনো নেতাই 11টা নকয়। আমাৰ ভাৰতীয় জনতা পাৰ্টি বৰপেটা লোকসভা প্ৰৱাস যোজনা মই আজি উপস্থিত হৈছোঁ টিহু মণ্ডল, মধুপুৰ মণ্ডল, কালি মই পশ্চিম নলবাৰীত গৈ উপস্থিত হ'ম। আৰু এই প্ৰৱাস যোজনা অন্তৰ্গত আমি 3টা মণ্ডল, আমাৰ সাংগঠনিক স্থিতি, ৰাজনৈতিক বাতাবৰণটো কি, সামাজিক বাতাবৰণটো কি, ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ যিবিলাক আঁচনি আছে এই আঁচনি ৰাইজৰ একেবাৰে বুথ পৰ্যায়ত কিভাৱে আমি লৈ যাব পাৰোঁ, এইটোৱে আমাৰ এটা লক্ষ্য। আৰু ভাৰতীয় জনতা পাৰ্টি এইবাৰ নিশ্চিত কৰিছে কি আমাৰ 14টা আসন আছে লোকসভা, তাতে 14টা লোকসভা আসনত আমাৰ লক্ষ্য আছে 12টা আসন জয় কৰা। আমি আজি বৰপেটা লোকসভা, যোৱাকালি মই আছিলোঁ নগাঁও লোকসভাত, কালি মই পশ্চিম নলবাৰী, আমাৰ 3খন মিটিং আছে, আজি 3খন মিটিং হৈ গ'ল। এরকম আমি প্ৰতিদিন আমাৰ এটা কাৰ্যক্ৰম আছে লোকসভা প্ৰৱাস যোজনা ভিত্তিক। 12 দলৰ বিৰোধী মৰ্চা দেখা গৈছে নিৰ্বাচনৰ আগত। হয়, শুনক, ভাৰতীয় জনতা পাৰ্টিৰ যিটো নীতি আছে, আদৰ্শ আছে, এই 12টা দল 11টা দল এক লগত হয় যেটো ভাৰতীয় জনতা পাৰ্টিৰ নীতি আছে, আদৰ্শ আছে, দৰ্শন আছে, সেইটো কেতিয়াও তেখেতে নাপায়। আমাৰ সেৱা ভাৱ আছে, ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনৈতিক দলৰ এটা সেৱা প্ৰকল্প, আৰু আমি দৰিদ্ৰ সেৱা সুশাসন গৰীব কল্যাণ যোজনাৰ মাধ্যমত আমি আগবাঢ়ি আছোঁ। ৰাইজৰ শ্ৰদ্ধা, ৰাইজৰ যিটো ভাৱ, ৰাইজৰ যিটো বিশ্বাস আছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আছে, ভাৰতীয় জনতা পাৰ্টি নীতি আৰু নেতৃত্বৰ প্ৰতি ৰাইজৰ অগাধ শ্ৰদ্ধা আছে।